2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত ADRE আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ। নমস্কাৰ। স্পষ্টভাৱে আপোনালোকে ছাৰৰ ভাষণটো চালে আৰু ছাৰে স্পষ্টভাৱে ডাইৰেক্টলি কৈছে যে 2026ৰ মাহকেইটা উল্লেখ কৰিছে। ভিডিঅ'ত যদি চোৱা নাই এবাৰ চাব আপোনালোকে আকৌ প'ষ্ট কৰি পেলাই। সেই ভিডিঅ'ত স্পষ্টভাৱে ছাৰে কৈছে যে ভেকেঞ্চি পোনপ্ৰথমে DW মানে LPP টিচাৰ ভেকেঞ্চি থাকিব, লগতে শিক্ষক নিযুক্তিৰ পৰা আদি কৰি আপোনালোকৰ DME থাকিব, লগতে মেইন ইম্পৰ্টেণ্ট হৈছে আপোনালোকৰ ADRE এক্সাম 3.0। গতিকে হ'ব গৈ আছে গল্ডেন অপৰচুনিটি বুলি ক'ব পাৰি 2026ত বন্ধুসকল। আৰু এই অপৰচুনিটিটো মোৰ মতে আপোনালোকে মিছ নকৰিব, কাৰণ 2026ত এই যোনটো ভেকেঞ্চি হ'ব ইয়াৰ আকৌ কিমান দিন পিছত হ'ব কোনো ঠিক নাই। গতিকে ইমান ধুনীয়া এটা অপৰচুনিটি, গল্ডেন অপৰচুনিটি আপোনালোকে যিহেতু পাই আছে, এই গল্ডেন অপৰচুনিটিটো নেৰিব। সেইকাৰণে বন্ধুসকল আপোনালোকৰ পোনপ্ৰথম এতিয়া কামটো হৈছে আপোনালোকৰ যিসকলে ADRE পাছ কৰিম বুলি ভাবিছে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। কাৰণ গম পাই চাগে এৰিয়াত 5 লাখ, প্ৰায় 5 লাখৰ পৰা 10 লাখ কেণ্ডিডেটে এপ্লাই কৰে। তাৰ ভিতৰত ভেকেঞ্চি থাকে মাত্ৰ 7,000, 8,000, 10,000, 20,000। গতিকে ইমান এটা ডাঙৰ কেণ্ডিডেটত আপুনি হেৰুৱাই পেলাই নিজৰ এটা যদি নামটো ৰাখিব বিচাৰে, তেন্তে আপোনালোকৰ প্ৰেক্টিচ আৰু মানে কষ্টটো মাষ্ট বি ইম্পৰ্টেণ্ট। বন্ধুসকল বহুতে আগন্তুক যিসকলে পাই গৈছে ADRE তেওঁলোকক সুধিব, তেওঁলোকে ADRE পাছ কৰাৰ ক্ষেত্ৰত বিভিন্ন পেটাৰ্ণ তথা চিলেবাছ অৱলম্বন কৰিছে তথা অল্ড কুৱেশ্যন পেপাৰ ফ'ল' কৰিছে। গতিকে বন্ধুসকল আপোনালোকৰ ওচৰতে এটা সোণালী সুযোগ আছে, চান্সটো মিছ নকৰিব। মই বাৰে বাৰে কৈছোঁ। গতিকে আগন্তুক ভিডিঅ'ত মোৰ নতুনকৈ আপডেট আহিলে আমাৰ চেনেলটোৰ জৰিয়তে জনাই দিম। মুঠতে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ 100% ইম্পৰ্টেণ্ট আপডেটবোৰ আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম। ধন্যবাদ।